Hello everyone, মই দীপশিখা আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেল আছামিজ গাৰ্ললৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ভাবিছে মোৰ লগৰ দুজনী ক'ত, সিহঁতে মোৰ বাবে তলত ৰৈ আছে। আজি আমি ক'ত ফুৰিবলৈ যাওঁ চাই থাকক, আপোনালোককো ফুৰাম। অলৰেডি মই লেট হৈ গৈছোঁ, তো সিহঁতে মোক ৰখি আছে, গৈ নাপালে এতিয়া দিব। আপোনালোকে চাই থাকক আজি আমি ক'লৈ যাওঁ। এইখনে আমাৰ চন্দ্ৰপুৰ। আজি কোনফালে ক'ত যাওঁ চাব আৰু চাই থাকক। এখন আমাৰ হাইস্কুল দেখাই থাকোঁতে হাইস্কুলখন দেখা নাছিলোঁ, LP স্কুল দেখাইছিলোঁ। তাৰপিছত সেইকাৰণে খং উঠিছে আৰু যে তো ইহঁতৰ গছিপ ষ্টাৰ্ট হৈ গ'ল। গছিপ কুইন্স এইবিলাক হাইস্কুলৰ ষ্টুডেণ্ট। গাড়ী এটা বস্তু দেখিছোঁ ভালকে চাহ নাই পালে তো ইফালেৰে আমি গৈ আছোঁ। এইটো ৰাস্তাৰে, এইটো হ'ল মেইন ৰাস্তাটো। সেইদিনাখন যে গৈছিলোঁ, তো ইফালে গৈ আছোঁ। আজি স্টেশন যাম। আজি ক'ত যাওঁ, দিল্লী মুম্বাই ঠিক নাই। ৰেলৱে ষ্টেচন এইটো ৰাস্তা। কি কৈছে? এইটো ৰাস্তা, এইটো ষ্টেচন। এইজনী হ'ল বান্দৰী, দৌৰি গৈছে। বান্দৰ এটা দৌৰা নিচিনা লাগিছে। ঘৰত ইমানে ষ্টাইল কৰিছে, তাই ইমানে দেৰিকৈ আহিছে। মানে কি ক'ম, 10:30 বুলি কয় গাড়ী, যেতিয়া 12টা বাজিল। এখন পিটনি। ইয়াতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ মাছ আছে। এইবিলাক ভেটফুল নহয়, মেটেকা ফুল। সেইটো ভেটফুল। এখনে আমাৰ চন্দ্ৰপুৰ। এইখন দেখা লাগিছে। এই গৰমত তাই চুলি মেলি আহিছে, অকল ইউটিউবত উঠিম বুলি। ৰেলৱে কোৱাৰ্টাৰ, মানুহ থাকে। এইবিলাক কাপোৰ কানি আছে আৰু মেইন, যেতিয়া সেইবিলাক মাইণ্ড নকৰিব আৰু। কলনি টাইপে। এখন বাহন আহিছে, বাহনখন যাই লওক। আমাৰ ঠাকুৰকুছি ষ্টেচন, ৰেলৱে ষ্টেচন। যেতিয়া ৰেল নৰখে অপজিট। এইকেইটা সৰু সৰু কুকুৰ পোৱালি দেখিলোঁ। খালি জানিকে এইবিলাক কি খালি আমাৰ ঘৰত এটা তোৰ পুচি পুচি আহিছে। মানে একো কাহিলে ভয় লাগি মোৰ খাই কি কৰিব নোৱাৰো। মাকো বেয়া শব্দ নকৰে। এখন আমাৰ ষ্টেচন। ইয়াতে মাজে মাজে মানুহ আহি থাকে শ্বুটিঙৰ কাৰণে। শ্বুটিং প্লেচ এখন। এইবিলাকক কয় ৰ'দৰ পৰা প্ৰটেকশ্যন, ফৰ ছান প্ৰটেকশ্যন। She doesn't need any kind of sunscreen. Don't like your English. You only wrote best with you on your Facebook caption. আরে এক্সপেডিশন ভিডিও কি বেস্ট ভিডিও বানিয়েছি। এটো হল গাইস, এটো হল আমার মানসিক নিজে সৃষ্টি করা ভাষা। তো গাইস এখনে খামরেঙা বিল যত আহিছো আজি। ঠান্ডা ঠান্ডা হাওয়া, ফিলিং ফ্রেশ। খামৰেঙা বিল বাৰিষাত ইয়াতে বহুত মাছ কাছ আদি মাৰে। কাছতো গম নাপাওঁ, মাছ মাৰে কিন্তু বহুতে মাৰে। তো এখন তেল নোহোৱা ট্ৰেইন এনেই আছে বহুত দিনৰ পৰা পৰি আছে। এইখন ঠাকুৰকুছি গাঁও, এইখন ঠাকুৰকুছি গাঁও। গাইছ এইটো হ'লো মই, এইটো হ'লো মই, এইটো হ'ল। আজি ইমান ৰ'দ, লাইক এটা দি দিব আৰু। ইমান কষ্ট কৰি আহিছোঁ যেতিয়া, বহুত ৰ'দ আজি দেই। আৰু যদি ফাৰ্ষ্ট ভিডিঅ'টো চাইছে, ফাৰ্ষ্ট ভিডিঅ' চোৱা নাই, ফাৰ্ষ্ট ভিডিঅ'টো চাব। এটা ভিডিঅ' দি থৈছোঁ আগতে, এইটো আমাৰ ছেকেণ্ড ভিডিঅ'। চ' we are trying our best. So guys, please subscribe our channel. So guys, আমি গৈ আছোঁ লাহে লাহে
দিছে আজি, মানে ইমান ৰ'দ দিছে কি ক'ম আৰু। হালত বেয়া হৈ গৈছে। এজনী অলপমান চুলি মেলি আহিছিল, ৰ'দ দেখা পাই আকৌ বান্ধি ল'লে লাজতে। গাইছ এয়া মাছমৰীয়াই মাছ মাৰি আছে। ইয়াতে বহুত ধৰণৰ মাছ পায়, ভেৰাইটিজ বহুত মাছ আছে ইয়াতে। গাইছ আমি ঠাকুৰকুছি গাঁও আহি পালোঁ। ইফালে আকৌ আছে, ইফালে এইখিনি কাৰ্বি গাঁও, ঠাকুৰকুছি কাৰ্বি মানুহখিনি এইখিনি থাকে। তো আমি এখন পাৰ্কত গৈ আছোঁ, এখন পিকনিক প্লেচৰ নিচিনাই। আপোনালোকে আহিলে আহিব পাৰে, দেখাই আছোঁ কেনেকুৱা বাৰু। ইয়াতে এতিয়া মানুহ আহেই, কিন্তু বহুত ধুনীয়া, আপোনালোক দেখাইছোঁ। এই আমি তাৰ পৰা আহিলোঁ, ৰেলখন যে ৰখি আছে তাৰ পৰা আহিলোঁ। চব কিমান দূৰ দূৰ লাগিছে, কি ধুনীয়া পৰিৱেশ। তো গাইজ ফাইনেলি আমি অলপমান আহি পাইছোঁহি, আৰু অলপমান যাব লাগিব। পাইছোঁ, এইটো হ'ল ট্ৰী হাউচ। আৰু এইটো হ'ল খানা খোৱাৰ প্লেচ। ইয়াতে আপোনালোকে বস্তু আনি কেনে যদি দি দিয়ে সিহঁতক, সিহঁতে নিজে বনাই দিব। আপোনালোকে খালি একো কৰিব নালাগে, খালি বস্তুটো আনি কেনে দিব লাগে, নিজে বনাই দিব। অৰ্ডাৰ আপুনি ধৰক বস্তু আনিলেও বনাই দিব, আৰু ধৰক আপুনি ফোন কৰি অৰ্ডাৰ দিলেও তেতিয়াও বনাই থৈ দিব। আপুনি খালি আহি কেনে খাব লাগে, অৰ্ডাৰ দিয়ে। চব কি ধুনীয়া।
তো গাইজ আমি ফাইনেলি এতিয়া ঘৰত যাওঁ আৰু নোৱাৰোঁ আৰু ভিডিঅ' কৰোঁ। ইমান গৰম দিছে, ইমান ৰ'দ, মানে মাথা ঘূৰাই গৈছে। একো নোখোৱাকৈ আহিলোঁ, তো ভালকৈ একো আপোনালোকক দেখাবই নোৱাৰিলোঁ, চৰি ফৰ ডেট। হ'লেও যিখিনি দেখাইছোঁ চাব আৰু দিয়ক। তো এয়া আমি একদম ৰ'দত খোজকাঢ়ি অৱস্থা কাহিল, আৰু মানুহবোৰে যেনেকৈহে চাই ব্লগ বনালে। ফাৰ্ষ্ট বনাই আছোঁ ন, তো অলপমান মানে কিবা মানে অলপমান মানে লাষ্ট টাইপ অলপমান মানে ফিল কৰিছোঁ। আৰু গাঁৱৰ জেগা ন, মানুহবিলাকে অলপমান মানে চাই আৰু তাকেই। ভিডিঅ'টো ইমানতে এণ্ড কৰিম বুলি ভাবিছোঁ। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে আহিব ইয়াতে Subscribe this channel. অ'কে। আৰু ইয়াতে আহি যাব, খাব পাৰে পিকনিক। চন্দ্ৰপুৰত আহিলে আমাক লগ কৰিব। বাই বাই।